মানুহে তাৰ লগতে বেছি খং অভিমান দেখুৱায়, যাক সি সকলোতকৈ বেছি ভাল পায়। যেতিয়া কোনোবাই বুজিব পাৰিব আপুনি তাৰ কাৰণে পাগল, তেতিয়া সি আপোনাক অৱহেলা কৰিব আৰম্ভ কৰিব। এইটোৱেই বাস্তৱ। জীৱনত কষ্ট পোৱাটো বহুত প্ৰয়োজন, কাৰণ কষ্ট পালেই নিজকে সলনি কৰিব পাৰিব। নিজৰ যোগ্যতাতকৈ কম যোগ্যতাৰ মানুহক ভাল পাবা, কাৰণ সি তোমাক বহুত মূল্য দিব। যিয়ে তোমাক সঁচাকৈ ভাল পাব সি কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰিব। হয়তো অভিমান কৰি কথা নকব, কিন্তু সকলো সময়ত তোমাকেই মিছ কৰিব। সকলোৰে লগত কথা পাতি ভাল নালাগে, কিন্তু যাৰ লগত কথা পাতি ভাল লাগে সেয়ে নুবুজে। মিছ কৰাৰ প্ৰতিটো মুহূৰ্ত যে কিমান কষ্টকৰ সেইটো সকলোৱে বুজি নাপায়। যিজনে সঁচাকৈ মিছ কৰে একমাত্ৰ সিহে বুজিব। কোনোবা হেৰাই গ'লে হয়তো তাক বিচাৰি পোৱা সম্ভৱ, কিন্তু কোনোবা সলনি হৈ গ'লে তাক আগৰ অৱস্থাত ঘূৰাই পোৱাটো অসম্ভৱ। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে তাক জীৱনৰ শেষ পৰ্যন্তলৈকে কাষত পোৱাটোহে ডাঙৰ কথা। হেৰাই যোৱা মানুহবোৰক কেতিয়াও আগৰ নিচিনাকৈ ঘূৰাই পোৱা নাযায়। হেৰাই যোৱাৰ পাছত দুখ কৰি লাভ নাই, থাকোঁতে মূল্য দিবলৈ শিকা। গুচি যোৱাৰ পাছত কান্দি কি লাভ। কাষত থাকিও যদি মূল্য নুবুজে, তেনেহ'লে তাৰ পৰা আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াটোৱে ভাল। খং কৰি কাৰোবাক বাই কোৱাৰ পাছতো তাৰ পৰা ৰিপ্লাই পোৱাৰ কাৰণে অপেক্ষা কৰাৰ নামেই হয়তো ভাল পোৱা। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক, যিয়ে নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে আৰু এনেকুৱা ভাৱ ধৰে যেন সকলো ভুল আপোনাৰেই। এই পৃথিৱীত কাকো নিজৰ বুলি নাভাবিব, কাৰণ যাকে নিজৰ বুলি ভাবিব সিয়েই কষ্ট দিব। বহুত কষ্ট হয় যেতিয়া কাষৰ মানুহবোৰে পৰিস্থিতি নুবুজিয়েই ভুল বুজে। যিয়ে তোমাৰ মূল্য নুবুজে তাৰ কাৰণে কেতিয়াও নিজকে সলনি নকৰিবা। যিটো মানুহে সকলো সময়ত সকলোকে ভালে থকাৰ পৰামৰ্শ দিয়ে, সেই মানুহটোৱে কেতিয়াও নিজৰ ভাল থকাৰ পথ বিচাৰি নাপায়। জীৱনত কেতিয়াও কাকো নিজতকৈ বেছি বিশ্বাস নকৰিবা, কাৰণ যাক তুমি বেছি বিশ্বাস কৰিবা সিয়ে তোমাক ঠগিব।